মীন পালনৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওঁতে আমাৰ মীন পালকসকলে প্ৰায় কেতিয়াবা লোকচানৰ সৈতে মুখামুখি হ'বলগীয়া হয়। ইয়াৰ বিভিন্ন কাৰণ থাকে আৰু এই ভিন্ন কাৰণবিলাকৰ মাজৰ পৰা 5টা কাৰণ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। প্ৰথম কাৰণটো আমি আলোচনা কৰিম। হয় বন্ধুসকল, যদি আপুনি অতি নিম্ন মানদণ্ডৰ পোনা ক্ৰয় কৰি পুখুৰীত মেলিছে তেন্তে মীন পালনত লোকচানৰ মুখামুখি হ'ব পাৰে, কিয়নো নিম্ন মানদণ্ডৰ পোনাৰ বাহন ক্ষমতা একেবাৰে কম। অধিক খাদ্য যোগান ধৰিলেও ইয়াৰ আকাৰ আৰু গঠন বৃদ্ধি নহয়, অৰ্থাৎ আপুনি যেনেকৈ আশা কৰিব তেনেকৈ আপুনি ফলাফল নাপাব যদিহে আপুনি নিম্ন মানদণ্ডৰ পোনা পুখুৰীত মেলি দিয়ে। দ্বিতীয় কাৰণটোলৈ আহিছোঁ আমি। দ্বিতীয় কাৰণটো হ'ল, যদিহে আপুনি আপোনাৰ পুখুৰীত নিম্ন প্ৰটিন অথবা বেয়া দানা ব্যৱহাৰ কৰিছে তেতিয়াহ'লে কেতিয়াও বিচৰা ধৰণেৰে আপুনি মাছৰ ফলাফল পাব নোৱাৰিব। সেয়ে আপোনাৰ পুখুৰীত সদায় উচ্চ প্ৰটিনৰ ভাল দানাৰহে প্ৰয়োগ কৰিব। আৰু এটা কথা আমি সকলোৱে জানো যে মীন পালনত দানাৰ এক উল্লেখযোগ্য ভূমিকা আছে। ভাল দানা ব্যৱহাৰ কৰিলেহে ভাল মাছ খুব কম দিনৰ ভিতৰতেই ডাঙৰ হ'ব তথা আমাৰ মীন পালকসকলো উপকৃত হ'ব পাৰিব। তৃতীয় কাৰণটোলৈ আহিছোঁ। যদি মাছৰ পোনা ক্ৰয় কৰাৰ সময়ত ওজনত যদি আপুনি কম পায়, অৰ্থাৎ বেপাৰীয়ে যদি আপোনাক ওজনত কম দিয়ে, তেতিয়াহ'লে আপোনাৰ এটা বৃহৎ লোকচান হ'ব পাৰে, কিয়নো যদিহে আপুনি 1 কুইণ্টেল মাছ পেলাইছে, তেওঁ যদি 1 কুইণ্টেল মাছৰ ঠাইত 10 কেজি বা 20 কেজি পোনা যদি কমকৈ দিছে আপুনি নজনাকৈ, তেতিয়াহ'লে তাতো আপোনাৰ লোকচান হ'ব পাৰে, কিয়নো আপুনি 1 কুইণ্টেল মাছৰ হিচাপত দানা খুৱাব, কিন্তু মাছ ধৰক আপোনাৰ 80 কেজিহে আছে। গতিকে সেইফালৰ পৰাও আপুনি লোকচানৰ সৈতে মুখামুখি হ'ব পাৰে। সেয়ে মাছ পেলালে সদায় বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰা পেলাব, তেতিয়াহে আপোনালোকে ওজনত সঠিক মাত্ৰা পাব বুলি আমাৰ বিশ্বাস আছে। এইবাৰ আহিছোঁ মীন পালনত লোকচান হোৱাৰ চতুৰ্থ কাৰণ এটিলৈ আহিছোঁ। যেনেকৈ বানপানী, অতিবৃষ্টি, অনাবৃষ্টি, বেমাৰ, পুখুৰীৰ সমস্যা আদিৰ পৰাও কেতিয়াবা লোকচানৰ সৈতে সহাৱস্থান কৰিবলগীয়া হ'ব পাৰে। আৰু সেইবাবে বানপানীয়ে পাব নোৱাৰাকৈ পুখুৰীৰ পাৰ সদায় ওখকৈ বান্ধিব, মজবুতকৈ বান্ধিব, যাতে বানপানী আহিলেও কোনো ক্ষয় ক্ষতি নহয় বা মাছ ওলাই যাব নোৱাৰে, তাৰ প্ৰতি মন ৰাখিব। লগতে মেচিন আৰু মটৰৰ ব্যৱহাৰ কৰিব। সময়ে সময়ে ঔষধ পাতি সদায় প্ৰয়োগ কৰি ৰাখিব, তেতিয়া নিশ্চয় আপোনালোকে লাভৱান হ'ব পাৰিব। একেবাৰে শেষৰ কাৰণটোত আহিছোঁ, পঞ্চম কাৰণটো। পঞ্চম কাৰণ হিচাপে চোৰৰ সমস্যা আৰু চৰাই চিৰিকটি, সাপ, বেং, মাছ ৰোকা, পানী কাউৰী আদিৰ উপদ্ৰৱ অন্যতম। ৰাতি অথবা দিনতো পুখুৰীৰ সুৰক্ষা দিয়াটো বাঞ্ছনীয়, কিয়নো মাছ দেখিলে যেনেকৈ চৰাই চিৰিকটিয়ে উপদ্ৰৱ চলাই, ঠিক তেনেকৈ চোৰেও চুৰ কৰি মীন পালকৰ বৃহৎ ক্ষতি কৰিব পাৰে। তাৰ কাৰণে আমাৰ মীন পালকসকল সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব। নিশ্চয় আপোনালোকে ৰখীয়া ৰাখিব বা তাৰ সুৰক্ষাৰ ব্যৱস্থাটো কটকটীয়া কৰিব। নিশ্চয় আপোনালোকে এই কাৰণকেইটা চালি জাৰি চাই আগবাঢ়িলে উপকৃত হ'ব পাৰিব বুলি মোৰ বিশ্বাস আছে। ধন্যবাদ।